আজি লৰা আহিছিল চাবলৈ আৰু সিহঁতৰ পৰাও ফাইনেল হ'ল 14 দিনৰ পাছতে বিয়া পাতিব বোলে টেনচন নলবি মই আছো নহয় মই কথা পাতিম মাৰ লগত একো লাভ নাই সকলো ঠিক কৰিলে মাহীয়ে আৰু মই ঘৰৰ আগত একো ক'ব নোৱাৰো কিমান সপোন দেখিছিলো তই চব বৰবাদ কৰি দিলি তই মোক ক'ব পাৰ এবাৰ ৰাতি পুৱাৰ পৰা ফোন কৰি আছো আৰু তোৰ মোবাইল অফ আছে বিয়া ফিক্স কৰিলে আৰু তই মনে মনে বহি থাকিলি কি কৰিব পাৰো মই চাহ শুন 3 বছৰ হ'ল আমাৰ ৰিলেশ্যন আৰু তই 1 মিনিটত ভাঙিব বিচাৰিছ যদি মোক ভাল পোৱা নাছিলি কিয় কৈ দিয়া নাছিলি আগতে মিছা ভাল পোৱা কিয় কৰিলি মোৰ লগত মইতো বহুত ভাল পাওঁ মোৰ বিয়া হ'ব মন নাই যদিও বিয়াত বহিব লাগে মই মৰি থাকিম এইবোৰ ফাল্টু কথা কিয় মন আনিছ চব ঠিক হ'ব তই ধৈৰ্য ধৰ কি ধৈৰ্য ধৰিম সকলো হৈ যোৱাৰ পাছত এনেকৈ নকবি পাগল হৈ যাম তই মোক লৈ যাহি তাৰ লগত মই বিয়াত নবহো চা মই তোক কৈছো তই মোক আৰু 3 বছৰ টাইম দে এতিয়া 23 হৈছে আৰু তই MSc কৰিম কৈছ কৰি ল আৰু কিবা এটাতো কৰি লওঁ তোক আনি খুৱাম কি চাকৰিটো হৈ আছে হলে কিবা এটা কৰিম মই মাক কৈছো এতিয়া বিয়াত নবহো MSc কৰাৰ পাছতহে বিয়াত বহিম বুলি কিন্তু ল'ৰাটোৱে কৈছে MSc সি পঢ়াব মাছটো বেয়া কৰি নাথাক ল'ৰাটোৰ নম্বৰ দে কথা পাতিম মই ল 9875 ঠিক আছে সঁচাকৈ কৈছো তোক নাপালে মই মৰি থাকিম কাইলৈ ল'ৰাটো আৰু মাহীৰ লগত কথা পাতিম মই কি কথা পাতিবি তাক আমাৰ বিষয়ে সকলো কম ক'ত থাকে আমাৰ লখিমপুৰতে থাকে ঘৰ গহপুৰত কি কৰে গহপুৰ উচ্চ ন্যায়ালয়ৰ চাকৰি কৰে মানে তোৰ মায়ে চাকৰি দেখিয়ে ইমান লৰালৰিকে দিব লৈছে মা নহয় মাহী যদি বেছি দেখিব মন নাযায় মোৰ মাহীয়ে ক'লে বুলিয়ে হ'ব নেকি মই কিন্তু একো বুজিব পৰা নাই মই আছো নহয় চব ঠিক হ'ব টোপনি ধৰিছে শুই থাকো আৰু ৰাতিপুৱা লগ কৰিম I love you baby love you too good night baby